গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিপুৱাৰ 5টা বজাৰ পৰিৱেশ। এতিয়া আমি ফুৰি আহিলোগৈ। আজি হৈছে কাতি বিহু। সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা দিছিলোঁ। ভিডিঅ'টো পিছত দিয়া অকণমান দেৰি হ'ব, সেইটো কাৰণে বেয়া নাপাব। এতিয়া আমি আহি পাই গ'লোহি। চাহ তাহ খাই মেলি এতিয়া মায়ে ৰুটি বেলি আছে। ৰুটি বেলি আছে আৰু এইফালে বাবুৱে খেলি আছে। পূজা হোৱাই নাই, সি আকৌ গাড়ী চাড়ী আনি মেলি ৰেডিয়ে, সেইটো কাৰণে আপোনালোকক দেখাই আছে। এতিয়া আমি খাবলৈ লৈছোঁ পুৰি। খাই বৈ উঠি এতিয়া অকণমান ভাইটিক পঢ়াই দিছোঁ। অলপ হ'লেও হৈ উঠি গা পা ধুই মেলি এতিয়া যাবলৈ লৈছোঁ চাৰিআলিলৈ। কাৰণ ভাইটিয়ে জেলেপি খাওঁ আৰু বুনিয়া লাডু খাওঁ কৈ আছিলে, সেইটো কাৰণে চাৰিআলিলৈ যাবলৈ ওলাইছোঁ। পাপাই ঘৰত আনি দিলে নাখায় বোলে, সি বোলে হোটেলত গৈ নিজেহে খাব লাগে। সিমান জেদ ধৰি আছে, সেইটো কাৰণে এতিয়া আমি যাবলৈ ওলাইছোঁ। কাম নাই নেকি? তেল আনিব। Bye bye. Babu. Bye bye. আহি পাই এয়া মায়ে বনাইছে পাস্তা। মই খাম, তুমি নিজে খাই লোৱা। এতিয়া আমি গোটেইকেইটাই খাই আছোঁ। এতিয়া বাজিছে 4টামান। পাপাই আহোঁতে অলপ মাংস লৈ আহিছিলে, তাকে বনাবলৈ মায়ে যি লাগে তাকে যোগাৰ কৰি থৈছে। যিহেতু সন্ধিয়া সময়ত ধূপ চাকি জ্বলাব লাগিব, ভাইটিক লৈ অকণমান দিগদাৰো হ'ব পাৰে, সেইবাবে এতিয়াই যোগাৰ কৰি থৈ দিছে। মাংসৰ লগত ভাজি দিলে বুলি ক'লে পিঁয়াজ নাথাকেই। এয়া আমাৰ তুলসী তলত চাকি দিয়া হৈ গ'ল, আৰু এয়া আমাৰ প্ৰসাদ। এতিয়া মায়ে বনাই আছে মাংস। খাই বৈ ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে আজি দেখিবলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।